তই সঁচাকি জান না অমলা, ফাগুন হেনো ৰঙা, ৰঙা ফাগুনৰ ৰিপ ৰিপ বচোৱা থাকে, ডেকা মনটোক আমনি কৰি হেনো। কতা মোৰচোন সেনেকুৱা একোৱেই নহয়, কিহক জাননা? মোৰ যে সেনেকুৱা নিজৰ বুলিব কণ নাহাই, সিও এজা মই একোৱেই নাজানো, আঘোণ না ফাগুন। তহক দেখিলে কিন্তু মোৰ মনটো কিবা এটা হোৱা নিচিনা লাগি ক। তহক লগ পোৱাৰ পিছত কিবা জানো ঘৰ মানুহখিনিকে লাজ লাজ লাগি। ৰঙা গাল দুখন চুই চালে গম গম লাগিচোন, সঁচাকি তই ৰঙা ফাগুন হপাই ন? একো নকোৱাকেচোন ইমান মধম মধম লাগি যায়, মনটো কিবা হঙা হঙা লাগিচোন। আমি গাঙো উজনি চুকত থাতৰ ঘৰটো, উজনি চুক বুলিলেই আজিকালি ভুঁইকেইটা লুখু লুখু লাগি বতাহতে উই যাং নিচিনা লাগি কিবা। সঁচাকি মোৰ কিবা এটা অচিনাকিনো, মোক ৰঙা ফাগুনে পাচি হপায়। মই অফঙা বুলি গাঁও কণ মোক লগ নিদি, অমলা তই মোক বুজাই দিবিহিচোন, ৰঙা ফাগুন মানেনো কি? মই ৰৈ আছোং দেই অমলা, তই আহবে বুলি। ইতি প্ৰেমধৰ ৰজলা। ভিডিঅ'টো কেনে পালে লাইক কমেণ্টৰ যোগেদি জনাব, শ্বেয়াৰ কৰিব আৰু পুনৰ নতুন ভিডিঅ' বনাবলৈ উৎসাহিত কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি দিব। ধন্যবাদ।